মানুহৰ প্ৰবৃত্তিটো এনেকুৱা হৈছে যে মানুহে আজিৰ কামটো আজি অৰ্থাৎ সময়ৰ কাম সময়ত কেতিয়াও নকৰে তো কাইলৈ কৰিম বুলি সেইটো পিছুৱাই দিয়ে হয়তো হাতত বহু সময় আছে বুলি ভাবি লয় তো বন্ধুসকল মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টোত আমি এটা মটিভেশ্যনেল ষ্টৰী শুনাম তো প্ৰথমৰ পৰা নিশ্চয়কৈ আপুনি যদি চাই কথাখিনি ভালদৰে গম পাব তো আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ তো এটা চৰাই আছিল চৰাইটোৱে বাহ সাজিছিলে ধাননি ডৰাৰ মাজত তো ধাননিৰ মাজত চৰাইটোৱে বাহ সাজিছিলে কণী পাৰিছিলে আৰু দুটা পোৱালিও জগাইছিলে প্ৰতিদিন ৰাতিপুৱা চৰাইটো কি কৰে কৰবালৈ গুচি যায় খাদ্যৰ বাবে আৰু আবেলি হ'লে উভতি আহে সেই পোৱালি দুটাৰ কাষলৈ আহে আৰু তেখেতসকলক মানে আহাৰখিনি খুৱায় তো প্ৰতিদিনে এনেকুৱা কাম চলি আছে হঠাৎ এদিন খেতিৰ গৰাকীয়ে আহি খেতিৰ কাষত থিয় হৈ ক'লে যে ধাননিখিনিতো পকিবৰ হ'ল আৰু এইখিনি অহা কাইলৈ মই পুতেকক কৈ দাই নিয়াৰ ব্যৱস্থা কৰোঁ ধানখিনি দাই নিয়াৰ ব্যৱস্থা কৰিব তো এই কথাখিনি সেই পোৱালি দুটাই শুনি পেলাই আবেলি যেতিয়া মাকে আহিছে মাকক ক'লে যে মালিক আহিছিলে তেওঁৰ পুতেকৰ হতুৱাই মানে ধানখিনি দাই লৈ যাব চৰাইটোৱে পোৱালিখিনিক ক'লে যে একো চিন্তা কৰিবলগীয়া একো নাই তো অহা কাইলৈ মানে একো নহয় নিশ্চিন্তে থাকিব পাৰা এই কথা কৈ আকৌ পিছদিনা ৰাতিপুৱা গুচি গ'ল খাদ্যৰ সন্ধানত আচৰিত কথাটো হ'ল পোৱালিখিনি আচৰিত হৈ গ'ল যে কামটো নহ'ল মাকে যেনেকৈ কৈছে ঠিক তেনেকুৱাই ধানখিনি দাবলৈ কোনো অহা নাই এনেকৈ এসপ্তাহমান পাৰ হৈ গ'ল তো চৰাইটোৱেতো তেনেকুৱাই কৰি আছে ৰাতিপুৱা যায় আবেলি আহে হঠাৎকৈ খেতিৰ গৰাকীজন আকৌ আহি পেলাই কৈ আছে পকিলেই আৰু এতিয়াতো কাটিব সময় হৈছে আৰু এতিয়া কি কৰোঁ অহা কাইলৈ মানে লেবাৰ কেইটামান লগাই দি পেলাই ধানখিনি দাই লোৱাৰ ব্যৱস্থা কৰিম তো আবেলি ঠিক সেই কথাখিনি পোৱালিখিনিয়ে মাকক ক'লে মাকে ক'লে একো চিন্তা কৰিবলগীয়া নাই অহাকালিও একো ঘটনা নঘটে গুচি গ'ল পুনৰ ৰাতিপুৱা তো একে কথা পোৱালিখিনি আচৰিত হৈ আছে মাকে যি কৈ আছে সেইটোৱেই হয় খেতিৰ মালিকে কৈ আছে সেই কথাটো মিছা কেনেকৈ হৈ যায় এনেকৈ গৈ নেক্সট সপ্তাহত এদিন মালিকজনে আহিলে আৰু ক'লে নহয় এতিয়া আৰু বহি থকাৰ সময় নহয় ধানখিনি পকিলে ধানখিনি নষ্ট হ'ব হৈছে মই অহাকালি আহি মই নিজেই কাটিম ধানখিনি আবেলি যেতিয়া মাকে উভতি আহিল মানে পোৱালিখিনিয়ে মাকক ক'লে যে আজি মালিকে এনেকৈ ক'লে যে তেওঁ অহাকালি বোলে নিজে আহি ধানখিনি দাই লৈ যাব তেতিয়া মাকে ক'লে এতিয়া আৰু আমি ৰৈ থাকিবলগীয়া সময় নাই আমি ইয়াৰ পৰা গুচি বেলেগ পথাৰত মানে বেলেগ ধাননি ডৰা বা বেলেগ এটা খেতিত আমাৰ বাঁহখিনি সাজিম তো পিছদিনা ৰাতিপুৱা দেখা পালে মাকৰ কথা মতেই কাম ৰাতিপুৱা মালিকজনে আহি খেতি দাই আছে তেতিয়া পোৱালি দুটাই মাকক ক'লে যে তুমি দেখোন মানে ভৱিষ্যত ক'ব পৰা আচৰিত কথা দেখোন এইটো মাকে ক'লে ভৱিষ্যত নহয় কথাটো হ'ল যে মানুহে সকলো সময়ত মানে প্ৰতিটো মুহূৰ্তত ভাবি থাকে যে মোৰ সন্মুখত বহু সময় আছে এভেইলেবল সময় আছে মোৰ যিখিনি কাম মই অহা কাইলৈও কৰিব পাৰিম আজি কি কৰিম আজি বেলেগ এটা কাম কৰিম বেলেগ যিটো কাম কৰিব সেই কামটো কিন্তু অলাগতিয়াল কাম কৰিব অদৰকাৰী যি কামৰ পৰা কোনো প্ৰফিট নাহে যেনেকুৱা ধৰা মানে মোবাইল ছ'চিয়েল মিডিয়া এইবিলাকৰ লগত জড়িত হৈ থাকিব বিভিন্ন ধৰণৰ গেমৰ লগত জড়িত হৈ থাকিব কিন্তু নিজৰ কাম সময়মতে নকৰিব মানুহে যেতিয়ালৈকে নিজৰ কাম সময়ত কৰিব নিশিকিব কেতিয়াও জীৱনত ছাকচেছ নাহে তো বন্ধুসকল এই সৰু এটা কাহিনীৰ দ্বাৰা আমি বহু কথা জানিব পাৰোঁ বা বহু কথা শিকিব পাৰোঁ যে সময়ৰ কাম সদায় সময়ত কৰিব লাগে আৰু সময়ৰ কাম সময়ত নকৰিলে কেতিয়াও নিজক এষ্টাব্লিছ এজন বা সফল এজন ব্যক্তি হিচাপে কোনেও গঢ়ি তুলিব নোৱাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ এটাই পৰামৰ্শ দিব বিচাৰোঁ যে সময়ৰ কাম সদায় সময়ত কৰিবলৈ চেষ্টা কৰক তেতিয়াহ'লে নিশ্চয় আপোনাৰ ছাকচেছ অনিবাৰ্য আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কাহিনীখিনি শুনাবলৈ চেষ্টা কৰা হ'ল ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব